কোন এটা হেৰি বুজি দিছে কেনে গল হ'ব চাওঁ কথা অলপ পাতো ক'ৰ পৰা আহিলে বাৰু আমি গৃহস্থৰ চোতালত আহিছিলো শুনবা গৃহস্থৰ কোনে আহে সেইকাৰণে আমি গাব লগা হৈছে কাঠিৰ কোণৰ ঘুমে দিয়ে এইটো বিহু তলিয়ে পালি আহি গৃহস্থ ঘুমে দিয়ে বিহু তলিয়ে পালি আহি আজি আঘোণৰ পূৰ্ণিমা নেকি আমি এতিয়া মহল খেলিব আহিছো আঘোণৰ পূৰ্ণিমা নহয় বহাগৰ 13 তাৰিখ আজি বহাগৰ 13 তাৰিখ মানে আমাৰ এইটো ফেকচন আধুনিকতাৰ কাষত নৱ প্ৰজন্মৰ মাজত হেৰাই যোৱা এটা নামনি অসমৰ কলা কৃষ্টি মহল হয় নেকি মই বুজি নাপাওঁ মই আকৌ নামনি নেকি হয় নামনি অসমৰ জনপ্ৰিয় কলা কৃষ্টি নামনি অসম বুলি কোনে ক'লে এতিয়া নামনি অসম বুলি কোৱাৰ লগে লগে আমাৰ যিখিনি নামনি দৰঙৰ পৰা আদি কৰি নামনি কোৱাচোন নামনি বুলি যে ক'লা হয় এই নামনি আমি কোনখিনি ধৰিম এতিয়া আমি নামনি এতিয়া কৰিবলৈ আমি দৰং ধৰিব লাগিব ওদালগুৰি ডিষ্ট্ৰিক্ট ধৰিব লাগিব আপোনাৰ কামৰূপ নলবাৰী বৰপেটা গোৱালপাৰা এটি নামনি অঞ্চলৰ এটি জনপ্ৰিয় নৱপ্ৰজন্মৰ হাতত হেৰাই গৈছে এইটো সংস্কৃতি এতিয়া আমাৰ দিনত এতিয়া কি কৰিব এতিয়া নৱপ্ৰজন্মৰ মাজত হেৰাই গৈছে কিছুমানে ক'ত গোটচেৰেক আছে এতিয়া সেইটো কিয় বিলুপ্ত পায় এইটো কি মানুহ নে কি এইটো আমাৰ ভালুক হয় নেকি কিহেদি বনাইছে এইটো আমাৰ কলপাত শুকান কলপাত বাঁহৰ পেটু এই লেম্পটো কিয় লয় জানা নেকি হয় লেম্পটো যিহেতু অলপমান আন্ধাৰৰ চিজন হয় আঘোণৰ পূৰ্ণিমা গুচি গেট চৰু কি হয় অমাৱস্যাৰ ফালে গুচি আহে কিন্তু মানে কি হয় এই যিহেতু আমি মহৌ খেলিব যাওঁ এতিয়া আমাৰ ব্যৱস্থাটো নাই এতিয়া সেইটোকে আমি লেম্পটো জ্বলাই আনিছিলোঁ কিন্তু বতাহে লেম্পটো নোহোৱাই দিলে এই গৃহস্থৰ চোতালত হয় নেকি এই লাঠিবিলাকৰ কিবা নাম আছে নেকি লাঠিবিলাকৰ নাম মানে তেনেকুৱা একো নহয় এতিয়া মহৌ খেলিব যাব লাগিব আমি এতিয়া পথাৰৰ ধান কাটি আহিছোঁ এতিয়া আহোঁতে কোনোবাই উখুলি পাইছে সেইডাল লৈ